কৃষ্ণৰাম পুনৰ এটি নতুন ভিডিঅ'লৈ সকলো দৰ্শককে স্বাগতম জনালোঁ। গ্ৰীণ টি আমি কিয় খাব লাগে আৰু ই আমাৰ শৰীৰত কি কি উপকাৰ কৰে, বলক তাকে জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰীণ টি খালে কেঞ্চাৰ প্ৰতিৰোধ হয়, অৰ্থাৎ আমাৰ শৰীৰত সহজে কেঞ্চাৰ ৰোগ হ'ব নোৱাৰে। গ্ৰীণ টি খালে ডিমেনচিয়া প্ৰতিৰোধ হয়, অৰ্থাৎ আমাৰ মগজুৰ লগত জড়িত সমস্যাবোৰ সহজে হ'ব নোৱাৰে। গ্ৰীণ টি খালে আমাৰ হৃদৰোগ প্ৰতিৰোধ হয়, অৰ্থাৎ আমাৰ হাৰ্টৰ লগত জড়িত সমস্যাবোৰ সহজে হ'ব নোৱাৰে। গ্ৰীণ টিয়ে আমাৰ দন্তক্ষয় হ্ৰাস কৰে, অৰ্থাৎ আমাৰ দাঁত সহজে ক্ষয় হ'ব নোৱাৰে। গ্ৰীণ টিয়ে আমাৰ দাঁতৰ এনামেলৰ ক্ষমতা বৃদ্ধি কৰে। গ্ৰীণ টিয়ে মুখৰ বেক্টেৰিয়া নাশ কৰিব পাৰে, অৰ্থাৎ মুখৰ দুৰ্গন্ধজনিত সমস্যাবোৰ কমাই ৰাখে। গ্ৰীণ টিয়ে আমাৰ শ্বাস প্ৰশ্বাসজনিত সমস্যাবোৰ ৰোধ কৰি ৰাখে। গ্ৰীণ টি খালে আমাৰ শৰীৰত বৃদ্ধি হোৱা অলাগতিয়াল ওজন হ্ৰাস হয়। গ্ৰীণ টি খালে কলেষ্টৰল হ্ৰাস হৈ থাকে, অৰ্থাৎ আমাৰ শৰীৰত সহজে কলেষ্টৰল বৃদ্ধি হ'ব নোৱাৰে। গ্ৰীণ টিয়ে আমাৰ ছালখন সুন্দৰ কৰি ৰাখে। গ্ৰীণ টি এণ্টিভাইৰেল এজেণ্ট হিচাপে কাম কৰে। গ্ৰীণ টিয়ে এণ্টিঅক্সিডেণ্টৰ কাম কৰে, অৰ্থাৎ আমাৰ শৰীৰৰ চেলবোৰ শক্তিশালী কৰি ৰাখে। গ্ৰীণ টি খালে ফুড পয়জনিং ৰোধ হয়, অৰ্থাৎ আমাৰ শৰীৰত খাদ্যৰ কাৰণে সহজে বিষক্ৰিয়া হ'ব নোৱাৰে। গ্ৰীণ টিয়ে ডায়েবেটিছ ৰোধ কৰে, অৰ্থাৎ ডায়েবেটিছজনিত বিভিন্ন সমস্যাবোৰ আমাৰ শৰীৰত সহজে হ'ব নোৱাৰে। গ্ৰীণ টিয়ে আমাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰি শৰীৰৰ অংগ প্ৰত্যংগবোৰৰ কাম কাজ সঠিক কৰি ৰাখে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টি ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগলৈ ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা দিব বুলি আশা কৰিলোঁ। কৃষ্ণৰাম।